এই গছজোপা যদি আপোনালোকে চিনি পোৱা নাই তেতিয়াহ'লে ভালদৰে চাই লওক। এই গছজোপাৰ নাম হৈছে মধুসোলেং টেঙাৰ গছ। আৰু বৌয়ে ৰাতিপুৱাই মধুসোলেঙৰ আগ কেইটামান ছিঙি আনিলে, কিয়নো আজি মাছৰ লগত খাব বোলে। আৰু লগতে মই বুটলি ল'লোঁ কচু দিলে অকণমান ডাঠ হয়, তেতিয়া খাবলৈ বেছি সোৱাদ হয়। আৰু এয়া বৌ বাৰীৰ পৰা ছিঙি আনিলোঁ কেৰেলা দুটামান। আৰু এয়া কিমান ধুনীয়াকৈ কেৰেলা বগাইছে দেখিছেনে? সেইবাবে ভাবিলোঁ আপোনালোকক দেখাই দিওঁ বৌ বাৰীৰ কেৰেলাখিনি। আৰু লগতে তাতে ওচৰতে থকা মানধনিয়া কেইডালমানো বুটলি আনিলোঁ, ইয়াৰ গোন্ধটো যিহেতু দিলে বহুত ভাল লাগে। আৰু এইখিনি ধুই লৈ এতিয়া ব'লক আমি ৰেচিপিটো বনাবলৈ আৰম্ভ কৰোঁ। প্ৰথমতে মই কচুখিনি এনেদৰে কুকাৰত ভৰাই লৈছোঁ। আৰু ইয়াত এতিয়া অকণমান নিমখ দি দিম, অকণমান ভালদৰে কোমল হ'বলৈ বা মিক্সাৰ হ'বলৈ। আৰু পানী কিন্তু একাপহে দিছোঁ, ইয়াতকৈ বেছি নিদিব, একাপতকৈ কম দিলেও কোনো কথা নাই। মই তলত লাগি নধৰিবৰ বাবেহে পানী দি ইয়াক কুকাৰত ধুনীয়াকৈ সিজিবলৈ দি দিলোঁ। আৰু তেতিয়ালৈকে মই ধুনীয়াকৈ কেৰেলাখিনি এনেদৰে মিহি মিহিকৈ দীঘলীয়া কৰি কাটি ল'ম। আৰু কেৰেলাৰ লগত অকণমান আলু কেইপিচমান হ'লে বেছি ভাল লাগে, সেয়েহে আলু কাটি ল'ম। আৰু কেৰেলা আচলতে মই আগতে খাই ইমান ভাল পোৱা নাছিলোঁ, যিহেতু বহুত তিতা হয় সেইবাবে, কিন্তু আজিকালি নতুনকৈ খাবলৈ লৈছোঁ আৰু সোৱাদো পোৱা হৈছোঁ। আৰু তেতিয়ালৈকে এয়া দেখিছেনে মোৰ কচুখিনি ধুনীয়াকৈ সিজি গ'ল। আৰু এই চপাৰটো যে অকল পাচলি কাটিবলৈ ব্যৱহাৰ নকৰোঁ মই, এইখিনি ধুনীয়াকৈ ঘাটনি মাৰিৰো কাম হৈ যায়। এয়া ধুনীয়াকৈ মিহি হৈ গ'ল দেখিছেনে? আৰু ঘাটনি মাৰি বুলি ক'লে সকলোৱে চাগে বুজি নাপাবও পাৰে, তথাপিতো যিসকলে বুজি পাইছে কমেণ্ট কৰি জনাবচোন কাৰ কাৰ পাকঘৰত ঘাটনি মাৰি আছে। আৰু এয়া মধুসোলেঙৰ আগখিনি ধুনীয়াকৈ কাটি ল'লোঁ। বহুত বেছি মিহি নহ'লেও কথা নাই, কাৰণ এইখিনি এবাৰ অকণমান কেৰাহী দিয়াৰ লগে লগে মিহি হৈয়ে যায়। তাৰ আগতে এয়া গৰম কেৰাহী এখনত মই ধুনীয়াকৈ পাঁচফোৰণখিনি অকণমান ভাজি ল'লোঁ ইয়াৰ গোন্ধটো ওলোৱালৈকে। আৰু এইখিনি খুন্দি থৈ দিম। এই শুকান কেৰাহীতে মই মধুসোলেং টেঙাখিনি দি দিলোঁ, অকণমান লেৰেলিবলৈ দিছোঁ, বহুত বেছি ভজা নাই। আৰু দেখিছেনে আপোনালোকে মই কোনো ধৰণৰ তেল ইয়াত আগতীয়াকৈ দি লোৱা নাই, এইখিনি অকণমান লেৰেলিবলৈহে দিছোঁ। আৰু ভালদৰে লেৰেলাৰ পাছত ইয়াত মই এতিয়া সেই যে কচুখিনি ধুনীয়াকৈ পেষ্ট বনাই লৈছিলোঁ চপাৰটোত, সেইখিনি ইয়াৰ ওপৰতে দি দিলোঁ। আৰু লাগি নধৰিবৰ বাবে ইয়াক মই অকণমান লৰাই দিছোঁ। তাৰ ওপৰতে মই এই মাছখিনি দি দিছোঁ। মাছখিনি মই ফ্ৰাই কৰি লোৱা নাই, যেনেকৈ আছিলে তেনেকৈয়ে ধুই ধুনীয়াকৈ দি দিছোঁ। হালধি নিমখ একো সনা নাই, আপোনালোকেও তেনেকৈ দিব পাৰে। আৰু মূৰ বা ফিছা দুডোখৰমান দি দিলে বেছি সোৱাদ হয়। ইয়াৰ ওপৰত এতিয়া মই সোৱাদ অনুযায়ী নিমখ দিলোঁ, আৰু লগতে জলকীয়া কেইটামান দি দিলোঁ। আপোনালোকে এইটো স্কিপ কৰিবও পাৰে। আৰু লগতে মানধনিয়া পাত কেইটামান ওপৰে ছটিয়াই দিলোঁ। আৰু সেই যে খুন্দি ৰাখিছিলোঁ নহৰু আৰু পাঁচফোৰণখিনি দি দিলোঁ। পিঁয়াজ মই ইয়াত ব্যৱহাৰ কৰা নাই। আৰু এতিয়া পানী মই জোখতকৈ অকণমান সৰহকৈ দিছোঁ, কাৰণ মাছখিনি সিজিবলৈ অকণমান উতলিব লাগিব ভালকৈ। আৰু উতলোতে পানীখিনি যথেষ্ট শুকাই যাব, সেয়েহে পানী জোখতকৈ অলপ বেছি দিছোঁ। আৰু এয়া ধুনীয়াকৈ ঢাকন লগাই ভালদৰে উতল আহিবলৈ দিলোঁ। দেখিছেনে উতল আহিলেই। আৰু উতলাৰ পাছত হালধি অকণমান দি দিলোঁ। মই উতলাৰ পাছত হালধি আহিলে দিলেহে ভাল পাওঁ, কিয়নো আগতীয়াকৈ দিলে অকণমান গোন্ধোৱাৰ নিচিনা নালাগে। আৰু এইফালে মই অকণমান পাঁচফোৰণ দি কেৰেলাখিনিও ভাজি ল'লোঁ আলুগুটিৰ লগত। এইখিনি আচলতে অকণমান তেল সৰহ হ'লে ভাল লাগে, কিন্তু তেল যিহেতু মই কম খাবলৈ চেষ্টা কৰিছোঁ, সেয়েহে কম তেলতে ভাজিলোঁ। আৰু এয়া দেখিছেনে ধুনীয়াকৈ সিজা হৈয়ে গ'ল। আৰু এইফালে মোৰ এইখিনিও উতলি গ'ল ধুনীয়াকৈ। আৰু গোন্ধটো সঁচাকৈ খুব ধুনীয়া আহিছিলে, সেইটো আপোনালোকক নেদেখুৱাই থাকিব নোৱাৰিলোঁ। এইফালে মোৰ কেৰেলাও সিজি গ'ল, লগতে এইফালে মাছখিনিও সিজি গ'ল ধুনীয়াকৈ দেখিছেনে। আৰু এয়া সিজা হৈ গ'ল ধুনীয়াকৈ। আকৌ মানধনিয়া পাত দুটা ওপৰতে দি দিছোঁ। আৰু এয়া মোৰ ৰেচিপি ৰেডি হৈ গ'ল। আপোনালোকে এই ৰেচিপিটো এবাৰ ট্ৰাই কৰি চাব। আচলতে বহুতে এইটো খাই ভালেই পায় আৰু আগতে খাইছেও, তথাপিতো কচুৰ লগত যদি খোৱা নাই আপোনালোকে এবাৰ ট্ৰাই কৰি চাব। মোৰ ৰেচিপি ৰেডি। এইখিনিতে আপোনালোকক কৈ থওঁ, মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে চাই, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু মোৰ নতুন ভিডিঅ'সমূহৰ বাবে ন'টিফিকেশ্যন বেলটো অন কৰি দিব। আৰু এয়া মোৰ থালিখন ৰেডি কৰি ল'লোঁ। মাছৰ আঞ্জাখিনি ল'লোঁ, লগতে কেৰেলা আৰু আলুৰ ভাজিখিনি ল'লোঁ। আৰু এয়া ল'লোঁ বগৰীৰ মিঠা আচাৰ। খাই এই বগৰী আচাৰটো খুব ভাল লাগে মোৰ, সেয়েহে লৈ ল'লোঁ। লগতে ল'লোঁ এটা ভোট জলকীয়া। আৰু এয়া মোৰ থালিখন ৰেডি। আৰু থালিখন ৰেডি হোৱাৰ পাছত কেতিয়া খাওঁ লাগে। আৰু এয়া কথা পাতি পাতি আমি খাবলৈ বহিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে, গতিকে আজিলৈ আহোঁ। বাই বাই গাইজ।